নমস্কাৰ, মই অসীম দত্ত আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ বিশেষ অনুষ্ঠান মন যায় খুলি কোৱা আহক মনৰ কথা। মন যায় মোৰো মন যায়। প্ৰিয় দৰ্শক, মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু কেইটামান মুহূৰ্তৰ পিছতেই পুৰণি বছৰটোক বিদায় দি আমি নতুন বছৰটোত খোজ দিম। অৰ্থাৎ মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই আমি নতুন বছৰটোক আদৰিম। ইংৰাজী নৱবৰ্ষৰ আদৰিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত আছে আৰু তাৰ প্ৰাক্ষণত প্ৰতিগৰাকী লোকেই নতুন বছৰক আদৰাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। কোনোৱে যদি পিকনিক স্পটত গৈ পিকনিক খোৱাত ব্যস্ত, আন কোনো লোকে নতুন বছৰটোক কেনেকৈ আদৰিব, নতুন বছৰটোৰ প্ৰথমটো দিনৰ পৰা কেনেদৰে নিজক অনাগত দিনসমূহৰ বাবে নিজক সাজু কৰিব তাৰ পৰিকল্পনা, তাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। কিন্তু তাৰ সমান্তৰালভাৱে আমি যদি কওঁ আমাৰ জীৱনটোৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো পল, প্ৰতিটো মুহূৰ্তৰ বাবে অতিকৈ প্ৰয়োজন হৈছে ৰাশিফল বা আমাৰ অনাগত দিনসমূহ কেনেদৰে আমি পাৰ কৰিম, কেনেদৰে জীৱন যাপন কৰিম, সুখ দুখৰ মাজেৰে কেনেদৰে আমি জীৱনটো পাৰ কৰিম, কাৰ জীৱনলৈ কোন ৰাশিৰ জাতক জাতিকাৰ বাবে কোনটো সময় বা কোনটো মাহ বা 2026 চনটো কেনেধৰণে আহিব, সেই সকলো কথা খুবেই গুৰুত্বপূৰ্ণ বা চৰ্চাৰ খুবেই প্ৰয়োজন। আৰু যাৰ বাবে এই মুহূৰ্তত মই উপস্থিত আছো এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী বাইদেউৰ সৈতে। বাইদেউ, মই আপোনাক প্ৰথমেই মোৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। মাজত মাত্ৰ কেইটামান মুহূৰ্ত আছে, কেইটামান মুহূৰ্ত হয়, মানে আজি আমি নতুন বৰ্ষ 2026 চনৰ প্ৰস্তুতি অলৰেডি চলিছে আৰু আজিও এটা বিশেষ দিন আমাৰ এই 31 ডিচেম্বৰ যি আমি সদায় এই দিনটোলৈ ৰৈ থাকো। আজিৰ দিনটো আমি যেতিয়াৰ পৰা অকমান বুজা হৈছো সেই তেতিয়াৰ পৰা আমি জানো যে আজিৰ দিনটো এটা বিশেষ দিন। সকলোৱে আনন্দৰে সৈতে যি সমস্যা গৈছিলে এই বছৰ পুৰণি বছৰটোত, যি বিপদ আপদ বা ভাল শুভ আৰু যিমান আনন্দই হওক বা নিৰন্দই হওক, সেই সকলোখিনি আমি পাহৰি গৈ নতুন বছৰক আদৰিবৰ হৈছে। সময় যিহেতু গতিশীল, সময় গতিশীল আৰু এই গতিশীল সময়ে কঢ়িয়াই আনে একোটা নতুন নতুন বছৰ। আৰু নতুন নতুন বছৰত আমি কিদৰে নতুন নতুন আমি ভাল কামবোৰ কৰিব পাৰিম বা ভাল সুখবৰ আমি প্ৰাপ্তি কৰিব পাৰিম বা আমাৰ জীৱনৰ নতুন অধ্যায় আমি সূচনা কৰিব পাৰিম, তাৰ কাৰণে আমি কৌতূহলেৰে ৰৈ থাকো যে নতুন বছৰ আহিছে, আমাৰ কিদৰে পাৰ হব। বাইদেউ, যিহেতু ইতিমধ্যে কৈছে কেইটামান মুহূৰ্ত আছে, আপুনি খুব সুন্দৰভাৱে ক'লেই, তাৰপিছত মই ক'ব লগা একো নাথাকে। যিহেতু পুৰণা বছৰটোত বা 2025 চনটোত বৰ্তমান সময়ত আমি যিটো বৰ্ষত আছো, এই বৰ্ষটোত আমি বহুখিনি ঘাত প্ৰতিঘাত, প্ৰতিগৰাকী লোকে বহুখিনি সুখ দুখৰ মাজেৰে জীৱনটো পাৰ কৰিলে, বহু ঘাত প্ৰতিঘাতৰ জৰিয়তে পাৰ কৰিলে। তাৰ মাজতে আমি 2025 চনটোক এনে বহু ব্যক্তিক হেৰুৱাইছো, যিসকল ব্যক্তিক হেৰুৱাই প্ৰতিগৰাকী অসমীয়া, প্ৰতিগৰাকী লোকেই, অসমৰ প্ৰতিগৰাকী লোকেই, প্ৰতিটো স্তৰৰ প্ৰতিগৰাকী লোকেই দুখত ম্ৰিয়মান, শেহতীয়াকৈ জুবিন গাৰ্গ। গতিকে 2025 চনটো মই ভাবো অসমৰ জনগণৰ বাবে ইমানটা সুখকৰ নহল। 2026 চনটো কেনেকুৱা হব, আমি সামগ্ৰিকভাৱে যদি কওঁ 2026 চনটো আপোনাৰ মোৰ বাবে, অসমৰ ৰাইজৰ বাবে কেনেকুৱা হব, আমি সেই কথাও পাতিম। কিন্তু তাৰ সমান্তৰালভাৱে 12টা ৰাশি, আমাৰ সেই 12টা ৰাশিৰ যিসকল জাতক জাতিকা, সেই জাতক জাতিকাৰ অনাগত দিনসমূহ, কাইলৈ দিনটোৰ পৰা আৰম্ভ কৰি 2026 চনটো কেনেধৰণৰ যাব, সেই সন্দৰ্ভত অলপ কথা পাতিম। হয়, গতিকে তাৰ আগতে মই যি আমাৰ যিখিনি আমাৰ সকলোৰে বাবে কৰুণ সময় যি আমাৰ অতিবাহিত হৈছে অলৰেডি আৰু হৈও আছে, তথাপি আমি পাহৰিব পৰা নাই বা আমাৰ দুখ আমাৰ কেতিয়াও শেষ নহয়। যিহেতু আমি আমাৰ এক ডাঙৰ আটাইতকৈ আমি এটা বৃহৎ সম্পদ আমি হেৰুৱাব লগা হৈছে। গতিকে যিয়ে নহওক, তথাপিও আমি চন্দ্ৰ সূৰ্য যিমানেই মানুহৰ ঘাত সংঘাত বিপদ নাহক কিয়, চন্দ্ৰ সূৰ্য যেনে যিদৰে ওলাই থাকে প্ৰতিদিন, সেইদৰে মানুহৰ দিনবোৰো আহে আৰু যায়। গতিকে এই যে সময়ৰ সোঁতত আমাৰ সময়বিলাক গৈ আছে বা যি সময় আহি আছে, তাক আমি আদৰি লবই লাগিব। যিয়ে নহওক বাৰু, তথাপিও আমাৰ সকলোখিনি
যাতে ভাল হয় সেয়েহে মই সমগ্ৰ অসমবাসীৰ বাবে মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে সকলো ৰাইজৰ মংগলৰ কাৰণে মা ভগৱতীৰ চৰণত প্ৰাৰ্থনা জনাইছো যাতে এয়া আগত আমাৰ 2026 চন যাতে সকলোৰে বাবে মংগলময় হয় তাৰ বাবে আমি মা ভগৱতীৰ চৰণত প্ৰাৰ্থনা জনাইছো বাইদেউ তেন্তে আমি ৰাশি সমূহৰ মাজলৈ যাব বিচাৰিম হয় আমি প্ৰথমতে আৰম্ভ কৰিম তাৰ সমান্তৰালভাৱে মই প্ৰতিগৰাকী মোৰ প্ৰিয় দৰ্শকক মই ক'ব বিচাৰিম যে এই অনুষ্ঠানটো কেৱল আপোনালোকৰ বাবে ৰাখিছো এই অনুষ্ঠানটো আজি ডক্টৰ মঞ্জুশ্ৰী বাইদেউৰ ওচৰলৈ অহাৰ একমাত্ৰ কাৰণ হৈছে মোৰ প্ৰিয় দৰ্শকসকল কাৰণ প্ৰতিগৰাকী লোকে যদিওবা পুৱাৰ ভাগতে বাতৰি কাকতখন পায় আজিৰ দিনত ডিজিটেল যুগ সংবাদ মাধ্যমতে বিভিন্ন ক্ষেত্ৰত হওক বা ডিজিটেল মাধ্যমত বিভিন্ন এষ্ট্ৰলজাৰে তেওঁলোকৰ যিখিনি কথা বা তেওঁলোকে আগন্তুক দিনসমূহৰ ৰাশিফলৰ কথা তেওঁলোকে কয় যাৰ বাবে প্ৰতিগৰাকী লোকে অপেক্ষা কৰি থাকে মই নিজেও পেপাৰখন যেতিয়া চাওঁ পেপাৰখনত প্ৰথম চকুটো যায় সেই ৰাশিফলৰ তালিকাখনলৈ গতিকে আপোনালোকৰ বাবে এই অনুষ্ঠানটো লৈ আহিছো গতিকে এই অনুষ্ঠানটো একেবাৰে নিখুঁতভাৱে কোনো ধৰণৰ স্কিপ নকৰাকৈ আপোনালোকে চাওক আপোনাৰ ৰাশিৰ কথাও জনাব 2026 চনটো আপোনাৰ কেনেকৈ যাব কেনেধৰণে আপুনি অতিবাহিত কৰিব পাৰিব কোন কোন ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব সকলোখিনি কথা এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী বাইদেৱে বিতংভাৱে ক'ব গতিকে বাইদেউ প্ৰথমে আহিছো আমি মেঘ ৰাশিৰ কথা গতিকে মেঘ ৰাশিৰ লোকসকলৰ প্ৰথমতেই মই তেওঁলোকৰ যাতে সৌভাগ্য উদয় হয় এই বছৰটোত তাৰ বাবে মা ভগৱতীৰ চৰণত প্ৰাৰ্থনা জনাই মেঘ ৰাশি আৰম্ভ কৰিছো আৰু এইখিনি কথা মই মা ভগৱতীৰ আশীৰ্বাদ বা আদেশ লৈহে ক'বলৈ গৈ আছো নিশ্চয় মেঘ ৰাশিৰ লোকসকলৰ এই বছৰটো ভাল হ'ব মেঘ ৰাশিৰ জাতক জাতিকাৰ 2026 চন অনুসৰি এই বছৰটো মিশ্ৰ ফলদায়ক হ'ব কেতিয়াবা আপুনি আশা কৰা মতে আপোনাৰ যি ফল আপুনি প্ৰাপ্তি কৰিব আৰু কেতিয়াবা হয়তো অকণ বিলম্ব হ'ব পাৰে কিন্তু ধৈৰ্যৰ ফলত আপুনি সকলোখিনি ফল পাবলৈ আপুনি সক্ষম হ'ব কেৰিয়াৰৰ দিশত এই বছৰটোৰ চাকৰিত আপুনি ভাল ফল পাব কিন্তু অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে তাৰ তুলনাত আপুনি মন পছন্দ আপুনি নিজৰ কৰ্ম আপুনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু কেতিয়াবা হয়তো অকমান বিলম্ব হ'ব পাৰে বিলম্ব মই বাৰে বাৰে ইয়াতে মই ইউজ কৰি আছো যদিও যেহেতু দেখা গৈছে যে কিছুমান গ্ৰহ বা শনিৰ ক্ষেত্ৰতো অকমান কি হয় অকমান লেট হয় সেইকাৰণে মই এই বিষয়ে কৈছো যে অকমান বিলম্ব দেখুৱাব পাৰে কিন্তু সঞ্চয় আপোনাৰ অধিক আয় ব্যৱসায়ীসকলৰ আয় বহুত ভাল হ'ব আৰু আৰ্থিক দিশতো ভাল ফল সকলোৰে ক্ষেত্ৰত থাকিব কিন্তু সঞ্চয় কৰাৰ ক্ষেত্ৰত অকমান অসুবিধা পাব সেয়েহে সঞ্চয় কৰাত অকমান মন দিব ভূমি ভৱন আৰু বাহন সম্পৰ্কীয় বিষয়ত এই বছৰটো আপুনি এভাৰেজ ফল লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰতো আপুনি 2026 চনটো ভাল বুলি ক'ব পাৰি আৰু উচ্চ শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলেও ভাল ফল লাভ কৰিব প্ৰেমৰ ক্ষেত্ৰত এই বছৰটোৰ বিশেষ উল্লেখযোগ্য নহ'ব পাৰে অবিবাহিত লোকসকলৰ বাবে সময় অনুকূল হৈ থাকিব বিবাহিত জীৱনত মোটামুটি ভাল ফল থাকিব যদিও পাৰিবাৰিক জীৱনত অলপ উত্থান পতন দেখা যাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটো কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা প্ৰচণ্ডভাৱে আপুনি লক্ষ্য কৰিব পাৰিব সেয়েহে আপুনি হেল্থৰ মাজে সময়ে বছৰটোত আপুনি হয়তো 2-3 মাহ বা 6 মাহৰ মূৰত এবাৰ চেকআপ কৰাই ল'ব যিহেতু অকমান হেল্থৰ প্ৰব্লেম দেখা যায় আপুনি ইয়াৰ উপায় মই কৈছো মেঘ ৰাশিৰ লোকসকলৰ মাতৃসম যিসকল মহিলা জাতিকা তেওঁলোকক আপুনি চেনি আৰু গাখীৰ আপুনি দান কৰিব বগা বস্তুৱে দান কৰিব চেনিও বগা আৰু গাখীৰ বগা এয়া দান কৰিলে আপোনাৰ যিবিলাক বাধা বিপত্তি বা হেল্থৰ যিখিনি অসুবিধা এয়া আপুনি সুফল পাব পাৰিব গতিকে আপুনি এইখিনি দান কৰিলে হ'ব কেৱল মাত্ৰ আৰু এটা কাম কৰিব পাৰে আপুনি শিৱ মন্দিৰত ৰুদ্ৰাক্ষৰ মালা দান কৰিব পাৰে তেনেহলে আপোনাৰ কাৰণে যথেষ্ট শুভ ফল লাভ কৰিব পাৰিব প্ৰিয় দৰ্শক আমি মেঘ ৰাশিৰ কথা পাতিলো এবাৰ বাইদেউ আমি আহো বৃষ ৰাশিলৈ হয় এবাৰ বৃষ ৰাশিৰ কাৰণেও মা ভগৱতীৰ চৰণত শত কোটি প্ৰণাম জনাইছো যাতে বৃষ ৰাশিৰ লোকসকলে বছৰটো ভালদৰে আনন্দ উপভোগ কৰি পাৰ কৰিব পাৰে আৰু তেওঁলোকৰ সময়বিলাক যদিও কিছু বাধা বিপত্তি থাকে সকলো যেন মা দুৰ্গাৰ আশীৰ্বাদত সকলোখিনি শুভ ফল প্ৰাপ্তি হয় বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে 2026 চনটো বহুত ভাল হ'ব কেতিয়াবা সৰু সুৰা সমস্যাৰ সন্মুখীন হলেও হ'ব পাৰে কিন্তু অধিকাংশ কামৰ বাবে আপোনাৰ পক্ষে শুভ ফল প্ৰাপ্তি কৰাব কৰ্মক্ষেত্ৰৰ পৰিৱেশ বুজি কাম কৰিলে ইতিবাচক ফল লাভ কৰিবলৈ সক্ষম হ'ব এই বছৰটোত আপোনাৰ আৰ্থিক অৱস্থা ভাল হৈ থাকিব আৰু সঞ্চয়ও অধিক পৰিমাণে হ'ব ভূমি ভৱন আৰু বাহনৰ ক্ষেত্ৰত
কোনোবাই হয়তো বাহন যান বাহন কৰিব পাৰে কিনিব পাৰে নতুন বছৰ যেটো কিনি নতুন হয় নতুন বছৰৰ কাৰণে ৰৈ থাকে মানুহ যে নতুন বছৰটোত কৰিম এতিয়া কোনোবাই ঘৰ মাটি কিনিব পাৰে কোনোবাই হয়তো ফ্লেট কিনিব পাৰে তাৰ বিষয়ত তেওঁলোকে ভাল ফল লাভ কৰিব ছাত্ৰ ছাত্ৰীৰ বাবেও বছৰটো অনুকূল হৈ থাকিব প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত সফলতা প্ৰাপ্তি হ'ব পাৰিবাৰিক জীৱনত সুখ শান্তি অধিক লাভ কৰিব আৰু শান্তি গোটেই বছৰটো বিয়পি থাকিব ভাল দেখা যায় গোটেই বছৰটো আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেৱল যত্ন ল'ব লাগিব তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰো বিদ্যাত ভাল ভ্ৰমণ যাত্ৰীৰো ভালদৰে সুকলমে ভ্ৰমণ কৰি ঘূৰি আহিব পাৰিব আৰু সকলো ক্ষেত্ৰত তেওঁলোকৰ যিবিলাক মনৰ পুৰণি যিবিলাক আশা তেওঁলোকৰ পূৰ্ণ কৰিব পাৰিব এই বছৰটোত গতিকে তেনে ধৰণৰ যিবিলাক শুভ কাম তেওঁলোকে ভালদৰে কৰিব পাৰিব আৰু ডিঙিত যদি তেওঁলোকে ৰূপৰ চেইন ধাৰণ কৰে ৰূপৰ মালা বা চেইন ধাৰণ কৰে তেনেহলে বৃষ ৰাশিৰ লোকসকলৰ যিবিলাক বাধা বিপত্তি আছে বছৰটোত সেয়া নাইকিয়া হ'ব আৰু যদি কোনোবাই ভাবে যে নাই মই ৰূপৰ চেইন পিন্ধি ভাল নেপাওঁ বা পিন্ধিব নিবিচাৰে তেনেহলে তেওঁলোকে কেৱল ৰূপৰ বল বনাই বল দুটা বা তিনিটা বা এটা যদি কোনোবা একেবাৰে নিবিচাৰে এটা হলেও হ'ব তাৰ মাজেদি অকণ ফুটা কৰি লৈ চেইনত যদি সোমাই দিয়ে এটা লকেট আকাৰে চেইনত এটা চেইনৰ ভিতৰত সোমাই দি পেলাই তেওঁ যদি সেই ৰূপৰ বল মণিটোও লৈ থাকে তেনেহলে তেওঁৰ একেই ফল লাভ কৰিব আৰু এটা কাম কৰিব পাৰে যিসকল ধৰা ঘৰৰ বোৱাৰীসকলৰ কেতিয়াবা কি হয় বহুত বেছি অসুবিধাৰ সন্মুখীন হৈ যায় সেই ক্ষেত্ৰত যদি শুক্ৰবাৰে ৰূপৰ এনেকুৱা মণি বনাই পেলাই চেইনত ধাৰণ কৰে বা যিকোনো এটা ক'লা ৰছী আমি ডিঙিত কেতিয়াও ধাৰণ কৰিব নালাগে ৰঙা বা হালধীয়া ৰছীৰেও যদি সেই বলটো বনাই পেলাই মাজেদি ফুটা কৰি লৈ বলটো যদি ডিঙিত পিন্ধি লয় তেওঁলোকৰ কাৰণেও ভাল হ'ব গতিকে বৃষ ৰাশিৰ যিসকল জাতক জাতিকা সকলোৰে কাৰণে এই ফলটো আপোনাৰ ভাল ফল লাভ কৰিব আৰু যিসকল ব্যৱসায়ী বা পুৰুষ জাতক যিসকল তেওঁলোকৰ কাৰণে কওঁ যে তেওঁলোকে এটা সলিড ৰূপৰ বল এটা বনাই লৈ পাৰ্চত ৰাখিব তেনেহলে একেই ফল লাভ কৰিবলৈ সক্ষম হ'ব বৃষ ৰাশিৰ কথা পাতিলো এইবাৰ আমি যাম মিথুন ৰাশিলৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনটো কেনেকুৱা হ'ব হয় মিথুন ৰাশিৰ লোকসকলৰ বাবেও মই একেটাই প্ৰাৰ্থনা জনাম মা ভগৱতীৰ চৰণত তেওঁলোকৰ যাতে গোটেই বছৰটো ভাল হয় আৰু এইখিনিতে মই যিহেতু ৰাশিফল তেওঁলোকৰ বিচাৰ বা ৰাশিফল মই ক'বলৈ লৈছো তেওঁলোকৰ গোটেই বছৰটোৰ কাৰণে এভাৰেজ আমি ইমান সময় নেপাওঁ গতিকে আমি একেবাৰে সংক্ষেপত ক'বলৈ লৈছো তথাপিও মা ভগৱতীৰ চৰণত প্ৰাৰ্থনা জনাই পেলাই মিথুন ৰাশিৰ কথা আৰম্ভ কৰিছো ৰাশিফল 2026 চন অনুসৰি মিথুন ৰাশিৰ বাবে এই বছৰটো ভাল ফল লাভ কৰিব কিছু ক্ষেত্ৰত দেখা যায় মিশ্ৰ ফল লাভ কৰিব কিছু ক্ষেত্ৰত ইতিবাচক ফল লাভ কৰিব তেওঁলোকে চাকৰি বা ব্যৱসায়ত কিছু বাধা সময়ত দেখা দিব পাৰে কিন্তু এইবোৰ অতিক্ৰম কৰিব লাগিব অধিক পৰিশ্ৰম আৰু অধ্যাৱসায়ত অৰ্থাৎ তেওঁলোকে চেষ্টা অতি বেছি কৰিব লাগিব তেনেহলে তেওঁলোকে যিকোনো কামত সফলতা লাভ কৰিব আৰু এলাহ বৰ্জন কৰিব লাগিব তেওঁলোকৰ ডিসিশন বিলাক মিথুন ৰাশি এই বছৰটো দেখা যায় যে ডিসিশন লবলৈ তেওঁলোকৰ অকমান প্ৰবলেম হ'ব যিকোনো বস্তু সিদ্ধান্ত লবৰ কাৰণে তেওঁলোকে অকমান আকুৰগুজ মনোভাৱ এটা থাকিব পাৰে তেওঁলোকে নিজৰ পিতৃস্থানীয় ব্যক্তি বা পিতৃ হওক বা মাতৃস্থানীয় ব্যক্তি তেওঁলোকৰ পৰা তেওঁলোকৰ যি পৰামৰ্শ লব পাৰে আৰু পৰামৰ্শ লওঁতে সদায় সতৰ্ক হ'ব লাগে যিহেতু আমি পৰামৰ্শ সিদ্ধান্ত লম সেই পৰামৰ্শ লবলৈ আমি যিজন ব্যক্তি তেওঁলোক আপুনি ভালদৰে নিৰ্বাচন কৰি ল'ব যেহেতু এই বছৰটো মিথুন ৰাশিৰ বাবে সিদ্ধান্তত অলপমান বাধা দেখা যায় বিবাহিত লোকসকলৰ বাবে বিবাহিত জীৱনত ভাল ফল লাভ কৰিব কিছু ক্ষেত্ৰত কেতিয়াবা হয়তো ভ্ৰমণত বা কৰবাত গলে তেওঁলোকৰ অকমান বাধা বিপত্তি আহিব সেই কাৰণে তেওঁলোকে সতৰ্ক হ'ব লাগিব সতৰ্কতা অৱলম্বন কৰিব ব্যৱসায়ীসকলৰ ভাল ফল লাভ হ'ব ব্যৱসায়ীসকলৰ বিশেষকৈ আমদানি ৰপ্তানি বা বাহিৰৰ লগত ব্যৱসায় বা কিছুমান বাহিৰৰ ব্যক্তিৰ লগত ব্যৱসায় চুক্তি হ'ব পাৰে তেওঁলোকৰ ব্যৱসায় ভালেৰে পাৰ হ'ব আৰু তেওঁলোকে যিসকল এটা কাম কৰিব মিথুন ৰাশিৰ লোকসকলে দৃষ্টিহীন যিসকল লোক তেওঁলোকক বস্ত্ৰ দান কৰিব পাৰে বস্ত্ৰ দান কৰিব বা তেওঁলোকক আহাৰ খুৱাব খাদ্য বস্তু দৃষ্টিহীন লোক তেওঁলোকক যদি
আহাৰ তেওঁলোকক দান কৰে খুৱায় তেনেহলে খুব মৰমেৰে তেওঁলোকক মাজে সময়ে গোটেই বছৰতে এদিন খোৱালে আচলতে নহয় কেতিয়াবা আপুনি কৰবাত পালে তেওঁক খোৱালে কৰবাত আকৌ কেতিয়াবা মনত পৰিল আপুনি পালে তেনেকে বিশেষ ব্যক্তিক আপুনি আহাৰ খুৱাব আপোনাৰ গোটেই বছৰটো ভালেৰে পাৰ হ'ব আৰু আপোনাৰ যিবিলাক মনে আপোনাৰ বিচৰা কাম সেইবিলাক হ'ব সপোন বিলাক আপোনাৰ পূৰণ হ'ব গতিকে এইদৰে মিথুন ৰাশি লোকসকলক ইয়াৰ ব্যৱস্থা কৰিব ভাল ফল লাভ কৰিব তাৰপিছত কৰ্কট ৰাশি এবাৰ কৰ্কট ৰাশিৰ কথা ক'বলৈ লৈছো কৰ্কট ৰাশিৰ লোকসকলৰ 2026 অলপ কিছু ক্ষেত্ৰত দুৰ্বল হ'ব পাৰে সাৱধানতা অৱলম্বন কৰিব আৰু ভালদৰে সাৱধানতাৰে আগবাঢ়িলে সকলো কামতে আপুনি সফলতা লাভ কৰিব চাকৰি আৰু ব্যৱসায়ত অধিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে অলপ দৌৰ জাপ বেছি হ'ব পাৰে তথাপিও আপুনি আশা ৰাখিব আপোনাৰ সকলো কামতে সফলতা লাভ কৰিব অলপমান চেষ্টাৰ ফলত কিন্তু চিন্তা ভাৱনা কৰি কাম কৰিলে আপুনি সদায় সফলতা লাভ কৰিব কিয়নো এই চিন্তা ভাৱনাৰ কথাটো কিয় কৈছো কৰ্কট ৰাশি লোকসকল বৰ অস্থিৰ তেওঁলোক ধৈৰ্য ধৰিব নোৱাৰে তেওঁলোক সদায় যেন ব্যস্ত সদায় যেন কাম ইফালে সময় গুচি গৈছে এনেকুৱা এটা মনোবৃত্তি লৈ থাকে গতিকে অকমান ৰৈ পেলাই চিন্তা কৰি মাতৃৰ আশীৰ্বাদ লৈ আপুনি যদি কাম কৰে আপোনাৰ গোটেই বছৰটো ভালেৰে পাৰ হ'ব আৰু কৰ্কট ৰাশিৰ লোকসকলক মই প্ৰত্যেকটো ৰাশিৰ লোককে কৈছো বাৰু তথাপিও কৰ্কট ৰাশিৰ কথা এতিয়া কওঁতে ক'বলৈ লৈছো যে আপুনি মাতৃৰ আশীৰ্বাদ লৈ কামত আগুৱাব সদায় মাতৃৰ চৰণ চুব আৰু পিতৃ মাতৃৰ চৰণ চুই আপুনি যি কামতে আগবাঢ়িব প্ৰতিদিন আপোনাৰ এটা নতুন বাট মুকলি হ'ব আৰু আপুনি সদায় নতুন দিগন্তৰ যি আপোনাৰ পথৰ বাধা হেয়া নাইকিয়া হ'ব গতিকে এইখিনি কথা আপুনি মনত ৰাখি কৰ্কট ৰাশিৰ লোকসকলে কামলৈ ওলাব প্ৰেম জীৱনতো অকমান সতৰ্ক হৈ থাকিব বৈবাহিক জীৱন দাম্পত্যই হওক বা প্ৰেমতেই হওক আপোনাৰ অকমান খেলিমেলি হয়তো দেখুৱাব পাৰে সন্তানৰ স্বাস্থ্যৰ বাবে আপোনাৰ চিন্তাৰ কাৰণ দেখা যায় গতিকে এই গোটেই কেইটা কাৰণত আপুনি অকমান চেষ্টা কৰিব হেল্থৰ যত্ন ল'ব নিজৰ স্বাস্থ্যৰ যত্ন খুবেই প্ৰয়োজন বছৰটোৰ দ্বিতীয় অংশত বিবাহযোগ্য যিসকল জাতক জাতিকা পাত্ৰ পাত্ৰী তেওঁলোকৰ বিবাহৰ বাবে অতি অনুকূল হৈছে ভাল সময় গতিকে বিবাহযোগ্য পাত্ৰ পাত্ৰী সকলে আশা ৰাখিব পাৰে আপোনাৰ সকলো কামত সফল লাভ হ'ব বৈবাহিক জীৱনতো ভাল ফল লাভ কৰিব আৰু নিজে মনে বিচৰা যি পাত্ৰ হেয়া লাভ কৰিবলৈ সক্ষম হ'ব ভুল বুজাবুজিৰ পৰা আপুনি দূৰত থাকিব আৰু এই খৰধৰ মনোভাৱে কৰ্কট ৰাশিৰ লোকৰ মন হয়তো ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে তাৰ কাৰণে সতৰ্ক হৈ থাকিব স্বাস্থ্যৰ যত্ন ল'ব আৰু কৰ্কট ৰাশিৰ লোকসকলে প্ৰতিদিনে কপালত কেশৰ আৰু হালধিৰ যি ফুট কেশৰ আৰু হালধি কৰি অকমান ল'ব আৰু কেশৰ ল'ব লৈ পেলাই এটা ৰূপৰ বাতি ল'ব তাত আপুনি মিহলি কৰি কেশৰ হালধিৰ প্ৰতিদিন এটা ফুট ল'ব তেনেহলে আপোনাৰ বিজয় লাভ যিকোনো ক্ষেত্ৰত আপোনাৰ বিজয় লাভ হ'ব আৰু সকলোৰে লগত আপোনাৰ সদ্ভাৱ বজাই থাকিব শৰীৰ সুস্থ হৈ থাকিব এইখিনি নিয়ম কৰিব মানে বাইদেউ যিমানটো গম পাইছো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনটো ইমান এটা বেছি ভালো নহয় মানে বেয়াও নহয় হয় সাৱধান হ'ব লাগিব মানে সব ক্ষেত্ৰতে স্বাস্থ্যৰ পৰা আৰম্ভ কৰি প্ৰেমৰ ক্ষেত্ৰতে হওক সাংসাৰিক ক্ষেত্ৰতে হওক প্ৰতিটো ক্ষেত্ৰতে অতি সাৱধান হ'ব লাগিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি ইতিমধ্যে বাইদেউ কৈছে যে যত্ন ল'ব লাগিব নিজৰ স্বাস্থ্যৰ তেতিয়াহে আপোনাৰ স্বাস্থ্য ভালে থাকিব নহয় জানো হয় এবাৰ আমি সিংহ ৰাশি লৈ আহিছো এইবাৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবেও মা ভগৱতীৰ চৰণ চুই আশীৰ্বাদ লৈ তেওঁলোকৰ ফল বৰ্ণনা কৰিছো 2026 চনটো মিশ্ৰ ফলদায়ক যদিও কৰ্কট সিংহ ৰাশিৰ লোকসকলৰ কিন্তু অত্যন্ত ব্যৱসায়ীসকলৰ অত্যন্ত লাভ হ'ব আৰু সিংহ ৰাশিৰ লোকসকলৰ যি আৰ্থিক ক্ষেত্ৰত দেখা গৈছিলে যে তেওঁলোকৰ কিছু কাম পেণ্ডিং হৈ আছে আৰ্থিক যি তেওঁলোকৰ অৰ্থ পেণ্ডিং হৈ আছে এইবিলাক তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব বছৰৰ প্ৰথম অংশ ভালেৰে পাৰ হ'ব কেৰিয়াৰৰ ক্ষেত্ৰত কিছু সমস্যা থাকিলেও তেওঁলোকে শেষত গৈ সকলো ক্ষেত্ৰত সফলতা লাভ কৰিব আৰু বিদ্যাৰ্থীসকলক যথেষ্ট ভাল ফল লাভ কৰিব আৰ্থিক দিশত বছৰৰ আৰম্ভণিতে ভাল ফল লাভ কৰিব পিছৰ অংশত ব্যয় বৃদ্ধি হ'ব কিন্তু তেওঁলোকৰ
কিছু চেষ্টাৰ ফলত সঞ্চয় অধিক পৰিমাণে হ'ব। ভূমি ভৱন আৰু বাহন ক্ৰয়ত তেওঁলোকে ভাল ফল লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰতো প্ৰথম বছৰৰ প্ৰথম দিশটো অত্যন্ত ভাল হ'ব। শেষৰ ভাগত হয়তো বিদ্যাৰ্থীসকলে কিছু বাধা তেওঁলোকে পাব পাৰে, কিন্তু নিজৰ চেষ্টাৰ ফলত বাধাবোৰ অতিক্ৰম কৰিব পাৰিব। আৰু এলাহ হ'ব পাৰে উচ্চ বিদ্যাৰ বিদ্যাৰ্থীসকলৰ, সেই এলাহ তেওঁলোকে নিজৰ চেষ্টাৰে পাৰ কৰিব লাগিব। আৰু তেওঁলোকে প্ৰত্যেকেই যদি মই যেনেকে ৰূপৰ মণি ল'বলৈ গৈছিলো, সিংহ ৰাশিৰ ক্ষেত্ৰতো মই এটা তামৰ আঙুঠি এটা সোঁহাতৰ তৰ্জনী আঙুলি বা তামৰ খাৰু বা তামৰ যদি এটা স্কুৱেৰ পাত এটা বনাই লৈ লগত ৰাখে বিদ্যাৰ্থীসকলে, তেওঁলোকৰ যি বেগ থাকে, কিতাপ ৰখা যি বেগ, সেয়া বেগত যদি স্কুৱেৰ চাইজৰ এটা তামৰ পাত ৰাখি থৈ দিয়ে, আৰু যিসকলে পাৰে তেওঁলোকে ডিঙিত তামৰ বল এটা বনাই লৈ পিন্ধিব পাৰে বা আঙুঠি পিন্ধিব পাৰে। তেনেদৰে যদি তাম ব্যৱহাৰ কৰে তেনেহলে তেওঁলোকৰ যথেষ্ট ভাল ফল লাভ কৰিব। আৰু লগতে ৰুদ্ৰাক্ষ, যি ৰুদ্ৰাক্ষৰ মালা, এটা ৰুদ্ৰাক্ষ মণি যদি তেওঁ ৰূপেৰে বনাই ধাৰণ কৰে তেনেহলে যথেষ্ট সুফল লাভ কৰিব। বিদ্যাৰ্থী হওক বা ব্যৱসায়ী হওক বা চাকৰিয়াল হওক, সকলোৰে ভাল ফল লাভ হ'ব। সিংহ ৰাশিৰ কথা পাতিলো, এবাৰ আমি কন্যা ৰাশিলৈ যাম। কন্যা ৰাশিৰ লোকসকলৰো তেওঁলোকৰ খুব ভাল বছৰটো, এক্সপানশ্যন যথেষ্ট লাভ কৰিব পাৰিব। নতুন নতুন সুযোগ আহি পৰিব কন্যা ৰাশি জাতক জাতিকাসকলৰ। কিছু বাধা বিপত্তিটো সকলোৰে থাকিব বাৰু, কোনো কথা নাই, কিন্তু তেওঁলোকে প্ৰতিদিন যদি গণেশ ভগৱানৰ নাম স্মৰণ কৰি গণেশ ভগৱানক যদি হালধীয়া ফুল এপাহ তেওঁক আগবঢ়াই যিকোনো কামত আগবাঢ়ে, তেনেহলে তেওঁলোকৰ যি ছাকচেছ অৱশ্যম্ভাৱী, তেওঁলোকে ছাকচেছ অৱশ্যে লাভ কৰিব। আৰু বিদ্যাৰ্থীসকলৰো যেতিয়া পৰীক্ষা হওক বা শুভ কিবা খেলিবলৈ গৈ আছে, পৰীক্ষা দিবলৈ গৈ আছে, তেনেহলে তেওঁলোকে কি কৰিব, এপাহ হালধীয়া ফুল গণেশ ভগৱানক অৰ্পণ কৰি সেই ফুলটো আকৌ লগত লৈ যাব। সকলোৱে যিসকল কন্যা ৰাশিৰ লোক তেওঁলোকে হালধীয়া ফুল অৰ্পণ কৰিব, আৰু গণেশ ভগৱানৰ চৰণৰ পৰা সেই ফুলপাহ যেতিয়া আপুনি যাত্ৰা কৰিব কামত, সেই হিচাপে আপুনি লগত লৈ যাব। তেওঁলোকৰ কিছু কিছু ক্ষেত্ৰত অকমান কৰ্মৰ ক্ষেত্ৰত কিছু বাধা থাকিব পাৰে, বাধা অতিক্ৰম কৰিবলৈ তেওঁলোকৰ চেষ্টাৰ ফলত অতিক্ৰম কৰিব পাৰিব। আৰু যিসকলৰ তেওঁলোকৰ হয়তো দেখা যায় যে ভ্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যৱসায়ীসকলৰ যিসকলে ভ্ৰমণৰ দ্বাৰাই ব্যৱসায় কৰে, তেওঁলোকৰ যথেষ্ট ভাল ফল আশা কৰিব পাৰে বছৰটোত। ভ্ৰমণ যাত্ৰাৰ দ্বাৰা তেওঁলোকৰ ব্যৱসায়ৰ নতুন কিছু বাট মুকলি হব। কৰ্মক্ষেত্ৰত চিন্তা ভাৱনা কৰি কাম কৰিলে সদায় তেওঁলোকে শুভ ফল লাভ কৰিব পাৰিব। আৰ্থিক অৱস্থা ভালেই থাকিব, নতুন যান বাহন তেওঁলোকে কিনিবলৈ সক্ষম হব, আৰু যি বাধা বিপত্তি আছিল সেয়া নাইকিয়া হব। ঘৰ মাটিৰো যিবিলাক অমীমাংসিত যিবিলাক সমস্যা আছিলে, ঘৰতো হয়তো ভাতৃৰ লগত বা ভগ্নীৰ লগত যি সম্পত্তি লৈ যিবিলাক সমস্যা আছিলে, সেইবিলাক সমস্যা এই বছৰটোত নাইকিয়া কৰিবলৈ সক্ষম হব। গতিকে বছৰটোৰ মাজ ভাগত এই সমস্যাবিলাক আহিলেও এয়া সমাধান হব, আৰু কোনোবা পিতৃস্থানীয় লোকৰ দ্বাৰা এয়া সমাধান হব। গতিকে তেনেকুৱা লোকৰ সৈতে পৰামৰ্শৰ দ্বাৰা আপুনি সমস্যাৰ সমাধান কৰিব পাৰিব। আৰু বিবাহিত জীৱনতো সুখ পাব, দ্বিতীয় অংশত বেছি ভাল ফল লাভ কৰিব। হয়তো যুগ্ম জীৱনৰ এটা তেওঁলোকে ভ্ৰমণ যাত্ৰালৈ ওলাব পাৰে এই বছৰটোত, খুব ভাল দেখা গৈছে। তীৰ্থ ভ্ৰমণৰো যোগ দেখা যায় বছৰটোত। আৰু নতুন যিসকল অবিবাহিত জাতক জাতিকা, তেওঁলোকৰ বিবাহৰ বাবে ভাল যোগ। বছৰটোৰ শেষৰ ফালে কিন্তু মাজভাগত পাৰ হৈ তেওঁলোকৰ বিবাহৰ নতুন নতুন কিছু ক্ষেত্ৰত যোগাযোগ হব, আৰু বিবাহৰ কাৰণে খুব ভাল ফল লাভ কৰিব। নৱেম্বৰ ডিচেম্বৰ মাহ তেওঁলোকে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। 2026 শেষৰ নৱেম্বৰ ডিচেম্বৰ একেবাৰে লাষ্টৰ ফালে তেওঁলোকৰ সকলো ক্ষেত্ৰতে, মই কওঁ যে সকলো ক্ষেত্ৰতে সতৰ্ক হব। সেই সময়টোত হয়তো সময়খিনি আপুনি যদি কোনোবা ভাল জ্যোতিষী বা তেনেকুৱা অকমান চিন্তা ভাৱনা কৰিলে বা অকমান দেখুৱাই ললে তথাপিও ভাল, কাৰণ আপুনি যিকোনো কাম এটা হাতত ললে সেই কামত হয়তো অকমান বাধা অৰ্চন আহিব পাৰে, তাৰ কাৰণে আপুনি অকমান সচেতন হব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হব বছৰটোত। স্বাস্থ্যৰ ক্ষেত্ৰতো
ভালেই ফল লাভ কৰিব তথাপিও স্বাস্থ্য আমাৰ যিমানেই ভাল হওক আমি সদায় সচেতন হৈ থাকিব লাগে কন্যা ৰাশিৰ লোকসকলৰ তেওঁলোকে কিছু ক্ষেত্ৰত দান দক্ষিণা কৰিব লাগিব দান তেওঁলোকে যদি দান কৰে তেনেহলে শনিৰ দান কৰিব শনিৰ দান কৰিলে কন্যা ৰাশিৰ লোকসকলৰ অতি শুভ ফল লাভ কৰিব শনিৰ দানৰ হিচাপে কোলা কম্বল এতিয়া ঠাণ্ডাৰ সময় গতিকে কোলা কম্বল যিসকল প্ৰয়োজন যাৰ বেছি নিদি যিসকল ব্যক্তি তেওঁলোকক কোলা কম্বল দান কৰিব তেওঁলোকৰ যিবিলাক সমস্যা সেই সমস্যাবিলাক নাইকিয়া হ'ব আৰু ৰাহুৰ দান এভাগ যদি শ্মশানত গৈ আগবঢ়ায় তেনেহলে কন্যা ৰাশিৰ লোকসকলৰ কাৰণে খুবেই ভাল কেনেকে আগবঢ়াব আপুনি চণ্ডাল বাবা থাকে প্ৰতিটো শ্মশানত চণ্ডাল বাবা থাকে আৰু চণ্ডাল বাবাক গৈ পেলাই আপুনি কম্বল লৈ যাব বা কোলা কাপোৰ লৈ যাব মাটিমাহ লৈ যাব তেল লৈ যাব মিঠাতেল তাৰপিছত আপুনি কেৰাহী এটা ল'ব লোহাৰ কেৰাহী আপুনি তাত মাটিমাহ কোলা তিল কোলা কাপোৰ বা কোলা কম্বল আৰু লগত ল'ব জীয়া মাছ যেনেকে শল মাছ মাগুৰ মাছ শিঙি মাছ তেনেকুৱা কোলা হওক বেছি ভাল মানে কোলাই হ'ব লাগিব কোলা হলে বেছি ভাল গতিকে হল চল এইবিলাক অলপ কোলাই থাকে সেই মাছ আপুনি জীয়া মাছ লৈ যাব জীয়া অৱস্থাতে তেওঁক আপুনি দি পেলাই ষষ্ঠাংগে প্ৰণাম কৰিব তেওঁক চণ্ডাল বাবাক ষষ্ঠাংগে প্ৰণাম কৰাটো গমেই পাইছা একেবাৰে গম তেনেকে সেৱা কৰি পেলাই দীঘল দি প্ৰণাম কৰি তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিব যে মোক আশীৰ্বাদ দিয়ক মোৰ যিবিলাক অশুভ গ্ৰহৰ যিবিলাক সমস্যা আছে বা বাধা আছে এয়া যাতে নাইকিয়া হয় তাৰ কাৰণে আপুনি মোক আশীৰ্বাদ কৰক গতিকে বছৰটোৰ আৰম্ভণিতেই কন্যা ৰাশিৰ লোকসকলে যদি চণ্ডাল বাবাক এনেকে দান কৰি আহে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল লাভদায়ক হ'ব এবাৰ আহিম আমি তুলা ৰাশি তুলা ৰাশিৰ লোকসকলৰ বাবে 2026 চনটো অনুকূল তেওঁলোকৰ আৰম্ভণিৰে পৰা ভাল ফল লাভ কৰিব তুলা ৰাশিৰ লোকসকলৰ বহুতো সমস্যা দেখা গৈছিলে যে কেইবা বছৰ ধৰি তেওঁলোকৰ ব্যয় বেছি বা আয় একেবাৰে কম হয়তো সবতে ব্লক হৈ গৈছে ইমান বেছি সমস্যা তুলা ৰাশিৰ লোকসকলৰ বাৰে প্ৰতি তেওঁলোকৰ কাম বিলাকৰ পৰা তেওঁলোকে বিফল মনোভাৱ লৈ পেলাই ঘূৰি আহিব লগা হয় যদিও কিছু কামত তেওঁলোকে সফল হৈছে তাতেও তেওঁলোকৰ বাধা বিভিন্ন সমস্যা বিভিন্ন সময়ত তেওঁলোকৰ সমস্যাৰ মাজেদি আগবাঢ়ি গৈছে অধিকাংশ কামত তেওঁলোকে সফলতাৰ পৰা বঞ্চিত হৈছে তাৰ কাৰণে এই বছৰটো মই কম যে মা দুৰ্গাৰ আশীৰ্বাদত আপোনালোকৰ তুলা ৰাশিৰ লোকসকলৰ এই বছৰটো বহুত বেছি অনুকূল কিছু সমস্যাৰ মাজতো অধিকাংশ কামত আপুনি সফলতা লাভ কৰিব পাৰিব চাকৰিজীৱীৰ বাবে বছৰটো অতি ভাল হ'ব ব্যৱসায়তো পৰিশ্ৰমৰ আপুনি উচিত মূল্য পাব গতিকে ব্যৱসায়ীসকলৰ বাবে এতিয়া সুখবৰ ভাল পায় আৰ্থিক দিশতো কোনো ডাঙৰ সমস্যা নহয় এই বছৰটোত ভাল ফল লাভ কৰিব ভূমি ভৱন আৰু বাহন ক্ৰয়ৰ বাবে বছৰটো আশাপূৰ্ণ আৰু অনুকূল গতিকে আপুনি আশা যি কৰিছিলে সেয়া আপোনাৰ সপোন পূৰণ হ'ব এই বছৰটোত আৰু তুলা ৰাশিৰ যথেষ্ট ভালেই ছাত্ৰ ছাত্ৰীৰ মনোযোগ কিছু বিভ্ৰান্ত হ'ব পাৰে তাৰ কাৰণে তেওঁলোকে মন লগাই পঢ়িলে শুভ ফল নিশ্চিত হৈ থাকিব বহুত ভাল ফল লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলেও প্ৰেম জীৱনত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে গতিকে সতৰ্ক হৈ থাকিব উচ্চ বিদ্যাৰ বিদ্যাৰ্থীসকলৰ ভাল ফল লাভ কৰিব তেওঁলোকে যিসকলে ৰিচাৰ্চ কৰি আছিলে তেওঁলোকৰ কামবিলাক সোনকালে শেষ হ'ব যি আপুনি যেনেকে বিচাৰিছে তেনেকে আপুনি খুব সোনকালে সমাধানো কৰিব পাৰিব আৰু যিসকল আপোনাৰ গাইড তেওঁলোকৰো সহায় লাভ কৰিব গতিকে চিন্তাৰ কাৰণ নাই বিবাহ আৰু বিবাহিত জীৱনৰ বাবে বছৰটো অত্যন্ত শুভ যিবিলাক আমি বাধা বিপত্তি পাইছিলো সেয়া নাইকিয়া হ'ব আৰু যিসকল সন্তান অবিবাহিত তেওঁলোকৰ যথেষ্ট ভাল ফল লাভ হ'ব মুঠতে আমি যদি কওঁ তুলা ৰাশিৰ বহুত ভাল স্বাস্থ্য ভাল ৰাখিবলৈ তেওঁলোকে খাদ্যৰ যিটো অভ্যাস সেয়া অকমান নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব তুলা ৰাশিৰ মানুহে অকমান টেষ্টি খাব বিচাৰে বা টেষ্টি নহলে নহয় লাগে নহয় সকলোৱে নিবিচাৰে বহুতে বইল খাই খুব ভাল পায় বহুতে কম খায় তেওঁলোকে খুব নিয়ন্ত্ৰণত খায় তুলা ৰাশিৰ মানুহৰ বহুত টেষ্টি লাগিব তেওঁলোকৰ জুতি লাগিবই আৰু বহুত চিষ্টেমত তেওঁলোকৰ বহুত এনেকুৱা হয় যে তেওঁলোকৰ
পৰিপাটি লাগিব, খুব ডিসিপ্লিন লাগিব আৰু খুব ধুনীয়া, খুব লাক্সাৰিটো ভাল পায়। খোৱা বস্তু অলপ মছলাদাৰ, অলপ টেষ্টি তেনেকুৱা। মানে তেওঁলোকে সেই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। কিন্তু বাকী চাকৰিৰ পৰা আৰম্ভ কৰি চাকৰিজীৱী ব্যৱসায়ী প্ৰতিগৰাকী লোকৰে ভাল, মানে তেওঁলোকৰ এবাৰ মানে কপাল ফুলিব এক কথাত যদি কওঁ, নহয় জানো? ইয়াৰ পিছত আমি যদি যাওঁ বৃশ্চিক ৰাশিলৈ, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে হয়তো অপেক্ষা কৰি আছে যে আমাৰ ৰাশিটো কেতিয়া আহিব, কেতিয়া আহিব। গতিকে বৃশ্চিক ৰাশিৰ কথাও মই একেটাই যে মা ভগৱতীৰ চৰণত প্ৰাৰ্থনা জনাই বৃশ্চিক ৰাশিৰ কথা কবলৈ লৈছো, আপোনালোকৰো খুব ভাল হ'ব। গতিকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে 2026 চনটো মিশ্ৰ ফলযুক্ত। অৱশ্যে মিশ্ৰ ফলযুক্ত মই কৈছো ঠিকেই, কিন্তু প্ৰত্যেকৰ ক্ষেত্ৰতে মিশ্ৰ ফলযুক্ত হয়, কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় যে বছৰটো বহুত ভাল। কিছুমান দেখা যায় যে বহুত দিনৰ যিটো পুৰণি সপোন সেয়া আমাৰ সাকাৰ হৈছে। কাৰোবাৰ হয়তো ঘৰ নিৰ্মাণৰ কথা আছিলে, ঘৰ নিৰ্মাণ হল, কাৰোবাৰ মাটি কিনিবৰ কথা আছিলে, কোনোবাৰ ব্যৱসায় আছিলে, কাৰোবাৰ বিবাহ আছিলে। এইবোৰ যেতিয়া হয় তেতিয়া আমি ভাবিম যে আমাৰ বছৰটো খুব ভাল। গতিকে বৃশ্চিক ৰাশিৰ লোকসকলৰো আমি বেয়া বুলিতো কেতিয়াও ক'ব নোৱাৰো, মিশ্ৰ ফলযুক্ত যদিও কৈছো, কিন্তু দ্বিতীয় ভাগটো খুব ভাল। ছেকেণ্ড হাফ আপুনি খুব ভাল পাব, সেয়া অনুকূল পাব আৰু আপোনাৰ মনৰ ইচ্ছাবিলাক পুৰা হ'ব। নৱেম্বৰ ডিচেম্বৰত বিশেষ সাৱধানতা, আকৌ শেষত গৈ পেলাই সতৰ্ক হ'ব লাগিব। অলপ কেৰিয়াৰত কিছু বাধা আহিব পাৰে সেই সময়টোত, কিন্তু অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ কামত আগুৱাব, পিতৃ মাতৃৰ আশীৰ্বাদ লৈ কামত আগুৱাব, পিতৃ মাতৃৰ আশীৰ্বাদ সদায় ল'ব। বৃশ্চিক ৰাশিৰ মানুহসকলে কিন্তু মই এটা কথা কওঁ, তেওঁলোকে ইমান বেছি যে তেওঁলোকৰ অন্তৰ খুব স্পিৰিচুৱেল বা আধ্যাত্মিক আছে, তেওঁলোকৰ ভক্তি ভাৱ আছে, কিন্তু এয়া যে মানুহ একেবাৰে দীঘল দি পৰি সেৱা কৰিব বা মন্দিৰত গৈ সেৱা কৰিব, সেইবিলাক খুব এটা তেওঁলোকৰ নহয়, তেওঁলোক খুব প্ৰেক্টিকেল হয়। গতিকে এইবাৰ মই কম, তথাপিও পিতৃ মাতৃ মা দেউতাৰ চৰণ চুব বা ডাঙৰৰ আশীৰ্বাদ লব। ডাঙৰৰ আশীৰ্বাদটো কেনেকুৱা হয়, আমাৰ এটা ৰক্ষা কৱচ টাইপ হৈ যায়। ৰক্ষা কৱচ কেনেকুৱা, যেতিয়া সৈনিক যেতিয়া যুদ্ধলৈ যায়, তেওঁলোকে কৱচ ধাৰণ কৰে, লোহাৰ কৱচ পিন্ধি লয়, নহয় জানো, এটা পিন্ধি লয়, সেইটো কৱচ বুলি কয়। গতিকে এই তেনেকুৱা আমি যদি ডাঙৰৰ আশীৰ্বাদ লওঁ, তেনেহলে আমাৰ যিটো অৰাটো বহুত ষ্ট্ৰং হৈ যায় আৰু আমাৰ মনৰ যিটো ইচ্ছা সেয়া ভাল হয়, আৰু আমি এটা বেষ্টনীত সোমাই যাওঁ, যিটো বেষ্টনী কোনো ধৰণৰ শত্ৰু হওক, কোনো ধৰণৰ বেয়া ফল হওক আমাক ভেদ কৰিব নোৱাৰে। সেইকাৰণে আমি যি আমাৰ আশীৰ্বাদৰ যি বেষ্টনী, সেই আশীৰ্বাদ আমি সদায় ল'ব লাগে ডাঙৰৰ পৰা। সদায় আশীৰ্বাদ লৈ আপুনি চেষ্টা কৰিব বছৰটো আপোনাৰ কিমান ভাল হৈ যায়। ডাঙৰৰ যিসকল ভাল মানুহ, সৎ মানুহ, যিসকল সাধু, তেওঁলোকৰ আশীৰ্বাদ লব। মা দেউতাটো আছে, তেওঁলোকৰ প্ৰতিদিন লব। আৰ্থিক দিশত দ্বিতীয় ভাগটো ভাল বুলি কলো, ভূমি ভৱন এয়া ক্ৰয়তো কিছু বাধাত আছে যদিও পাৰ হব। শিক্ষাৰ্থীসকলৰ অধিক পৰিশ্ৰম কৰিব লাগিব। তাৰপিছত প্ৰেম আৰু পাৰিবাৰিক জীৱন সুখ আৰু শান্তিপূৰ্ণ হব। অবিবাহিত যুৱক যুৱতীসকলৰ বিবাহৰ বাধা আছিল যদিও এয়া বাধা বছৰটোৰ শেষৰ ফালে নাইকিয়া হব আৰু শেষৰ ফালে বিবাহ হব। স্বাস্থ্যৰ গতানুগতিক যত্ন লব লাগিব, সকলোৱে স্বাস্থ্যৰ যত্ন লব লাগে, কিন্তু স্বাস্থ্য মোটামুটি ভালেই থাকিব। তথাপিও মই কওঁ, বছৰটোৰ মাজ ভাগত এবাৰ আপুনি যদি পাৰে এবাৰ চেক আপ কৰি লব। অকমান হয়তো পেচাবজনিত পীড়া বা বুকু সংক্ৰান্ত কিবা পীড়া অলপমান কষ্ট দিব পাৰে, তাৰ কাৰণে আপুনি এবাৰ চেক আপ কৰাই লব। আৰু কেতিয়াবা নিজেও আমি গম পাওঁ, গতিকে আমি যদি খুব ভালদৰে নিজক আমি অনুধাৱন কৰো, তেনেহলে আমি নিজেও গম পাওঁ, সতৰ্ক থাকিব। গতিকে এইখিনি মই কলো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে। তাৰপিছত ধনুৰাশি আহিল। ধনুৰাশিৰ লোকসকলৰ বাবে 2026 চনটো অতি ভাল, অত্যন্ত ভাল ধনুৰাশিৰ। গতিকে বহুত ভাল ফল লাভ কৰিব তেওঁলোকে। আৰ্থিক দিশতো ভাল ফল লাভ কৰিব, কৰ্মক্ষেত্ৰতো লাভ কৰিব, ব্যৱসায়ীৰ লাভ, চাকৰিয়ালৰো লাভ। কৰবাত পষ্টিং হৈছিলে, তেওঁৰ পৰা ঘূৰি আহিব বিচাৰিছে, তেনেহলে চেষ্টা কৰিব আপোনালোকে আকৌ নিজৰ মন পচন্দ ভাল স্থানলৈ ঘূৰি আহিব পাৰিব। আৰু যদি তেওঁলোকে বিচাৰিছে যে মই স্থানান্তৰ কৰিম, তেওঁৰ মনৰ ইচ্ছাৰে তেওঁ লাভ কৰিব পাৰিব সেই স্থান। গতিকে চাকৰিয়াল সকলৰ কাৰণেও ভাল, কোনো ব্যৱসায়ীৰ কাৰণেও আৰ্থিক দিশত যথেষ্ট লাভ কৰিবলৈ সক্ষম হব। ছাত্ৰ ছাত্ৰীয়ে পৰিশ্ৰমৰ উচিত মূল্য পাব। ছাত্ৰ ছাত্ৰীৰ যি পৰিশ্ৰম, সেয়া পৰিশ্ৰম কৰিব লাগিব। পৰিশ্ৰম নকৰিলে অকমান বাধা বিপত্তিৰ সন্মুখীন হব। সেইকাৰণে পৰিশ্ৰমৰ উচিত মূল্য পাব, পৰিশ্ৰম কৰিব, উচিত মূল্য পাব। প্ৰথম ভাগ বছৰটোৰ
সাধাৰণ চলিব শিক্ষাৰ্থীসকলৰ, কিন্তু শেষৰ ভাগ অত্যন্ত ভাল হ'ব আৰু গৱেষণাৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে অত্যন্ত শুভফলপ্ৰদ হ'ব। গতিকে তেওঁলোকৰ মন আনন্দৰে ভৰি পৰক। এই সময়ছোৱা যাতে তেওঁলোকে নতুন উদ্যমেৰে আগুৱাই যাব পাৰে তাৰ কাৰণে ময়ো আশীৰ্বাদ দিলো আৰু মা ভগৱতীৰ চৰণত প্ৰাৰ্থনা জনালো। প্ৰেম আৰু বিবাহ মানে মই যদি কওঁ যে ধনুৰাশিৰ আমি ইয়াৰ আগত আৰু এটা ৰাশিৰ পাইছিলো, কন্যা ৰাশি পাইছিলো ন, খুবেই ভাল। ঠিক তেনেদৰে ধনুৰাশিৰ মানে অত্যন্ত ভাল প্ৰথমৰ পৰাই। ধনুৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকে যদি চাই আছে এই ভাল খবৰটোত এটা শ্বেয়াৰ মাৰি দিব, যিহেতু খুবেই ভাল হ'ব আপোনালোকৰ অনাগত দিনবোৰ। প্ৰথমৰ পৰাই, মাজভাগৰ পৰা বুলি নহয়, প্ৰথমৰ পৰাই 1 তাৰিখৰ দিনটোৰ পৰাই আপোনালোকৰ জীৱনলৈ খুব ভাল খবৰ আহিব। আপোনালোকৰ যিখিনি সপোন আছে, আশা আছে, সেইখিনি বাস্তৱায়িত হ'ব। গতিকে ইতিমধ্যে বাইদেৱে কৈছে আৰু প্ৰেম আৰু বিবাহ, প্ৰেমৰ ক্ষেত্ৰত নতুন প্ৰেমৰ সূচনা হ'ব পাৰে প্ৰথম ভাগতেই। বহুতে ভাবে যে মোৰ জীৱনত মোৰ ওচৰলৈ আহে, তো মই গম পাওঁ, বহুতে কয় যে বাইদেউ মোৰ প্ৰেম নহয়, আৰু প্ৰেম হলেও মই সদায় বিত্ৰে কৰে তেওঁ, ছোৱালীয়ে হওক ল'ৰাই হওক। গতিকে তেনেকুৱা হৈ যায়। কিন্তু এতিয়া তেওঁলোকে বিচৰা মতে তেওঁলোকে হয়তো কাৰোবাৰ লগত প্ৰেমত আবদ্ধ হবলৈ বিচাৰিছিলে, তেওঁলোকৰ প্ৰেম সাকাৰ হব, অৰ্থাৎ তেওঁলোকে প্ৰেম এতিয়া সম্পূৰ্ণ ভাল পোৱাত পৰিণত হব। আৰু যিসকল অবিবাহিত সন্তান আমাৰ জাতক জাতিকা তেওঁলোকৰো বিবাহৰ কাৰণে খুব ভাল সময়, আৰু প্ৰথম ভাগতে এই সময় মুকলি হব। গতিকে তেওঁলোকে চেষ্টা কৰিব, খুব ভাল ফল লাভ কৰিব। পাৰিবাৰিক জীৱনত তেওঁলোকৰ শান্তিপূৰ্ণ হব। স্বাস্থ্যৰ ক্ষেত্ৰত দ্বিতীয় ভাগটো অকমান যদিও বাধা, কিন্তু প্ৰথম ফালে ভালেই। আৰু তেওঁলোকে কি কৰিব, সৰু সুৰা বাধাটো মানুহৰ থাকেই। কাউৰী আৰু মহ, যিটো আমি মহ বুলি কওঁ, ডাঙৰ মহ, কাউৰীক অকমান কিবা ভাত বা যিকোনো বস্তু তেওঁলোকে চাউল ভাত সকলো যিকোনো দিব পাৰে, আৰু প্ৰতিদিনো কাউৰীক খুৱাব পাৰে, সেয়াও ভাল। আৰু মহক অকমান যদি কেতিয়াবা খুৱাই ঘাঁহ, আৰু মহৰ ওচৰত যোৱাটোতো ইমান ইজি কথা নহয়। গতিকে মই কৈছো বুলি সেয়া নহয়, নাই ভাবি চিন্তি যাব। হয়তো দূৰৰ পৰা বেলেগৰ হতুৱাই দিব। মহ কিন্তু এটা সাংঘাতিক বস্তু। মহ মানে কেতিয়াও পোহ নামানে, পাগল অলপ মহ। এই মহে মানুহক মাৰিও দিয়ে। গতিকে সতৰ্ক হব লাগিব। পোহনীয়া মহখিনিক দিলেও পোহনীয়া বহুত ডেঞ্জাৰ, পোহ নামানেই তাহাঁতে, মহ অকমান পাগল। সেইকাৰণে মহক দিবলৈ সতৰ্ক হব লাগিব। ইমান পোহ নামানে কিন্তু মহ, যদিও, কাৰণ সেই নাকত যে ৰছী লগাই থৈ দিয়ে, নাকটো ফুটা কৰি লয়, সেইটোৱে মানে মেইন অস্ত্ৰ। গতিকে মহ আচলতে অলপ বলিয়া হৈ থাকে, মহৰ পৰা সদায় সতৰ্ক হব লাগে। গতিকে সতৰ্ক হৈ পেলাই, তথাপিও মই কৈছো, কাৰণ মহ এটা এনেকুৱা বস্তু, এই শনিৰ কাৰণে ৰাহুৰ কাৰণে খুব ভাল। মহ এয়া নহয়, মহ যিটো গম পাইছো জন্তু হয়, সেয়াও অলপ হেৰি। সেইকাৰণে তাহাঁতক অকমান যদি খোৱা যায় ভাল ফল লাভ কৰিব। কাৰণ মহটো শনিৰ বহুত হেৰি কৰে, ৰাহু শনি, তাৰ কাৰণে ভাল ফল পায়। সেইকাৰণে কৈছো। গতিকে যদি তেনেকে আহাৰ অলপ খুৱাব পাৰে, কেতিয়াবা অকণ দানা দি থৈ আহিলে হ'ল, যি খাই দি থৈ আহিলে হ'ল। পাৰিব আৰু ইচ্ছা কৰিলে সকলো পাৰি, নহয় জানো? এইবাৰ আমি মকৰ ৰাশিলৈ যাম। মকৰ ৰাশিৰ বাবে 2026 চনটো অত্যন্ত আমি অনুকূল বুলিয়ে কম। অনুকূল অৰ্থাৎ ভাল। কিছু সমস্যা থাকিলেও কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। সমস্যাটো প্ৰত্যেকৰে থাকিব, কিন্তু সমস্যা আপোনাৰ লাঘৱ হব আৰু সফলতাও লাভ কৰিব। ব্যৱসায়ত দৌৰ ঝাপ অলপ বেছি হব, ইতিবাচক ফল দিব। কিন্তু যদিও আপোনাৰ দৌৰ ঝাপ বেছি হব, তথাপিও আপোনাৰ ইতিবাচক ফল কঢ়িয়াই দিব মকৰ ৰাশি লোকসকলৰ। গতিকে ব্যৱসায়ীও ভাল, চাকৰিয়ালৰো ভাল, আৰু যিসকল গৃহস্থ তেওঁলোকৰো ভাল। আয় ভাল থাকিব, যদিও সঞ্চয় কৰাত কিছু অসুবিধা হব। গতিকে চেষ্টা কৰিব সঞ্চয় কৰিবলৈ। আমি প্ৰতি মুহূৰ্তত সঞ্চয়ৰ কাৰণে আমি চেষ্টা কৰিব লাগে। কাৰণ আমি অৰ্জন কৰো যিকোনো বস্তু, তাক আমি সঞ্চয় কৰো। গতিকে সঞ্চয় কৰিবলৈ চেষ্টা কৰিব, আৰু তাৰ কাৰণে আপোনাৰ বছৰটো খুব ভাল হব। ভূমি ভৱন আৰু যিবিলাক আপোনাৰ মনে বিচৰা সম্পত্তি, জাগতিক সম্পত্তি,
গাড়ী আমি কিনিব পাৰো, কিন্তু ভূমি বাসন এইবিলাক জাগতিক সম্পত্তি, সেই জাগতিক সম্পত্তি বিলাক আপুনি সফলতাৰ বাবে আপোনাৰ কাৰণে ৰৈ আছে। আপুনি পিছপা নহব, পিছফালে নাহিব কেতিয়াও, আপুনি সফলতালৈ আগুৱাই যাব, আপোনাৰ ভাল হব। ছাত্ৰ ছাত্ৰীৰো ভাল ফল লাভ হব। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত বছৰটোৰ দ্বিতীয় ভাগটো অত্যন্ত ভাল, গতিকে আপুনি চেষ্টা কৰিব। পাৰিবাৰিক ভুল বুজাবুজি পৰিহাৰ কৰিব। পাৰিবাৰিক ভাতৃ ভগ্নীৰ মাজতো অকমান দ্বন্দ্ব হাই কাজিয়া দেখা দিব পাৰে পৰিয়ালত, কিন্তু সদস্যসকলৰ যাতে একেলগে আপোনালোকে সৌহাৰ্দ্যপূৰ্ণভাৱে থাকিব পাৰে তাৰ কাৰণে চেষ্টা কৰিব। ৰাতিৰ আহাৰ আপুনি যদি চেষ্টা কৰে যে সকলোকে লৈ একেলগে আহাৰ কৰিম, তেনেহলে আপোনাৰ কাৰণে বছৰটো অত্যন্ত ভাল হব। আৰু এই বছৰটোত নিজৰ খাদ্যৰ অভ্যাসখিনি আপুনি চেষ্টা কৰিব নিয়ন্ত্ৰণ কৰিবলৈ। আৰু ভাল যদি আপুনি ইয়াৰ কাৰণে আৰু ভাল ফল লাভ কৰিব বিচাৰে, তেনেহলে আমি যিহেতু সংক্ষেপত কৈ আছো, কাৰণ ইমানো সময় নাথাকে, গতিকে বিদ্যাৰ্থীসকলে যদি তেনেকে ভাল ফল লাভ কৰিব বিচাৰে, বা ব্যৱসায়ী সকলে আৰু তেওঁলোকৰ সুফল লাভ কৰিব বিচাৰে, প্ৰত্যেকৰ কাৰণে কৈছো, তেনেহলে ৰূপ ব্যৱহাৰ কৰিব। আৰু হয়তো ৰূপৰ আঙুঠি ব্যৱহাৰ কৰিলে, বা যেনেকে হওক আপুনি ৰূপৰ কইন এটা আপোনাৰ পাৰ্চত থলে, আজিকালি 1 গ্ৰামৰো কইন থাকে পায়, গতিকে পাৰ্চত থব পাৰে। আৰু ৰূপটো আপুনি অকমান ব্যৱহাৰ কৰিব, আপোনাৰ কাৰণে বছৰটো খুব শুভ ফল কঢ়িয়াই আনিব। এইবাৰ কুম্ভ ৰাশি, এইবাৰ আমি কুম্ভ ৰাশিলৈ গৈছো। কুম্ভ ৰাশিৰ লোকসকলৰ 2026 চনটো কিছু দুৰ্বল। এই বছৰটো কিন্তু কুম্ভ ৰাশিৰ কাৰণে অকণ দুৰ্বল হৈ থাকিব। বৃহস্পতিৰ কৃপা থাকিব যদিও অন্য গ্ৰহৰ স্থিতি সহায়ক অকমান টাফ দেখা যায়। সাৱধানতাৰে আগবাঢ়িব লাগিব ভাল ফল লাভ কৰিবলৈ। কিন্তু কুম্ভ ৰাশিৰ কাৰণে মই একদমেই বেয়া নকওঁ, অকমান সতৰ্ক হলেই বহুত, যিহেতু গুৰু সহায় আছে আপোনাৰ। গুৰু সহায় থাকিলে বাকী গ্ৰহৰ অনুকূলতা নাথাকিলেও গুৰু একমাত্ৰ এনেকুৱা গ্ৰহ সকলো ৰিষ্ট আমাৰ ভংগ কৰি দিয়ে। গতিকে একাগ্ৰতা ৰাখিব আৰু স্বাস্থ্যৰ যত্ন লব। যিকোনো কামত একাগ্ৰতা ৰাখিব, স্বাস্থ্যৰ যত্ন লব, খোৱা বোৱাত অকমান নিয়ন্ত্ৰণ ৰাখিব। গোটেই বছৰটোত মনত ৰাখিব কথাখিনি, ভালদৰে আপুনি পাৰ কৰিবলৈ সক্ষম হব। আয় আপোনাৰ ভালদৰে হব। আয় আৰু সঞ্চয়ত আপোনাৰ বাধা থাকিলেও সঞ্চয়ো হব। আয় আৰু সঞ্চয় দুইটাই হব। গতিকে আমি কুম্ভ ৰাশিৰ ভাল বুলিয়ে কম। ভূমি ভ্ৰমণ ক্ৰয়ৰ বাবে সময় যথেষ্ট অনুকূল, গতিকে আপুনি কৰিব পাৰে। বিবাহৰ ক্ষেত্ৰতো ঠিক একেই দেখা যায়। ছাত্ৰ ছাত্ৰীৰ বাবেও মধ্যমীয়া সময়, গতিকে বৈবাহিক ক্ষেত্ৰত আপুনি সন্ততিৰ বাবে যদি বিবাহৰ কাৰণে চেষ্টা কৰে, বা আপুনি যদি কুম্ভ ৰাশিৰ ব্যক্তি হয়, আপোনাৰ নিজৰ বিবাহৰ কাৰণে চেষ্টা কৰে, অলপ চেষ্টা কৰাৰ বেছিকে কৰিব, তেনেহলে আপুনি আপোনাৰ যি বিবাহ বা যি শুভ কৰ্ম সেয়া সক্ষম হব আপুনি সমাধান কৰিবলৈ। গতিকে সম্পন্ন হব, বৈবাহিক জীৱনত সুখী হব। আৰু যিসকলৰ দাম্পত্য জীৱনত বিচ্ছেদ বা মনোভাৱ বহুত দিনৰ আগৰ পৰাই বেয়া হৈ আছিল, তেওঁলোকৰ ক্ষেত্ৰতো দেখা যায় যে যিটো বেয়া মনোভাৱ আছিলে সেয়া ঘূৰি আহিব ভাললৈ। গতিকে এইখিনি আমি কবলৈ গলে কুম্ভ ৰাশিৰ ক্ষেত্ৰতো ভালেই কব লাগিব। ছাত্ৰ ছাত্ৰীৰ বাবে সময় কিছু অনুকূল, মাজ সময়খিনি অলপ মধ্যমীয়া হব। গতিকে ভালদৰে ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত প্ৰথম ভাগটোতো ভাল বুলিয়ে কলো। শেষৰ ভাগত জীৱনত সৰু সুৰা সমস্যা আহিব পাৰে, একো নাই, সকলোৰে ভাল হব। স্বাস্থ্যৰ বিশেষ যত্ন লব। আপুনি সকলোৰে বাবে যাতে ভাল হয় তাৰ কাৰণে শিৱৰ আৰাধনা কৰিব। শিৱৰ আৰাধনা কৰিলে আপুনি প্ৰতিদিন শিৱৰ আৰাধনা কৰিব পাৰে, বা হনুমান চালিচা পাঠ কৰিব পাৰে। হনুমানৰ আপুনি আৰাধনা কৰিব পাৰে। হনুমান যদি আপুনি ঘৰত হনুমানৰ ফটো এটা লগাই লয়, কিন্তু হনুমান সদায় দক্ষিণ দিশত লগাব লাগে। আপুনি পূজা ঘৰত লগালেও দক্ষিণ দিশত লগাব, বা অন্য ৰুমত লগালেও দক্ষিণ দিশত লগাব লাগে। হনুমানৰ আৰাধনা কৰিব পাৰে, তেনেহলে কুম্ভ ৰাশি লোকসকলৰ অত্যন্ত ভাল। এইবাৰ একেবাৰে শেষৰ ৰাশি আমি মীন ৰাশিৰ কথা কবলৈ লৈছো। মীন ৰাশিৰ লোকসকলৰ বছৰটো ভালেই, কিন্তু শনি 4.7 দ্বিতীয় অধ্যায় মীন ৰাশিৰ লোকসকলৰ, গতিকে সতৰ্ক হব লাগিব। মীন ৰাশিৰ লোকসকলৰ দ্বিতীয় অধ্যায় যিহেতু শনিৰ অত্যন্ত কষ্টকৰ হয় 4.7, সেইকাৰণে যদি মই নিৰাশ নকৰো, ইয়াতে মা ভগৱতীক
শতকোটি প্ৰণাম জনাই কৈছো মীন ৰাশিৰ লোকসকলৰ ভাল হওক আৰু মীন ৰাশি যে অকল বেলেগৰে হ'ব এইটো নহয় আমাৰোতো ৰাশি কাৰোবাৰ নহয় কাৰোবাৰ আছেই গতিকে সকলোৰে যাতে কষ্ট লাঘৱ কৰে মা দুৰ্গাই তাকে মই ইয়াতে মাক বিনতি কৰিছো আৰু কিছুমান ক্ষেত্ৰত ইতিবাচক আৰু কিছুমান ক্ষেত্ৰত নেতিবাচক ফল পাব লাগিব সাৱধানতা আৰু পৰিশ্ৰমে কেৰিয়াৰত সাফল্য দিব সতৰ্ক হ'বই লাগিব আৰু যিহেতু শনিৰ চাৰেচাতি বুলি ক'লেই মানুহে ভয় খাই যায় নাই ভয় নাখাব আপুনি এই প্ৰতিকাৰটো মই একদম শেষত কম প্ৰতিকাৰ কি কৰিব লাগিব একেবাৰে সহজ ঘৰুৱা উপায় দিম গতিকে চিন্তা নাই নিজৰ সামৰ্থ্যতকৈ অধিক কামত আপুনি হাত নিদিব যিকোনো আনৰ সমস্যাটো হাত নিদিব নিজৰ সমস্যাটো হাত নিদিব আৰু নিজৰ কামতো নিজৰ সামৰ্থ্যতকৈ বেছি ব্যয় হলেও আৰু আয় কৰিবলৈ হলেও নাযাব কিয়নো সময়টো শনিৰ যি আমাৰ অনুকূলতা সেয়া কম নহলে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব হেলথৰ প্ৰভাৱ পৰিব হেলথ বেয়া হ'ব মন বেয়া হ'ব আৰ্থিক দিশত বছৰটো অনুকূল আৰ্থিক আপোনাৰ ভাল হ'ব কিন্তু গতিকে আৰ্থিক যেতিয়া ভাল হয় এটাতো ভাল টকা পইচাৰ ক্ষেত্ৰতো ভাল গতিকে বাধা বিপত্তি আহক আৰ্থিক আপুনি সচ্ছলতাৰে পাৰ কৰিব পাৰিব আয় উন্নতি হ'ব আৰু আপোনাৰ সঞ্চয়ো হ'ব যদি কাৰোবাৰ হাতত পইচা আছিলে সেয়া আপুনি পাব পাৰিব অকণ চেষ্টা কৰিব খালি দন কাজিয়া কৰিব নালাগে বাকি আপোনাৰ সব আহি যাব চিন্তা নাই পাৰিবাৰিক সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ হ'ব পাৰিবাৰিক সমস্যা আপোনাৰ যদিও মাজে মাজে আহিব আপুনি চাব যে আপুনি নিবিচাৰিলেও আপোনাৰ ঘৰৰ যিসকল সদস্য তাৰ লগত মতভেদ আৰম্ভ হৈ যাব কিন্তু কিছুদিন আপুনি ধৈৰ্য ধৰিব সকলো ভাল হৈ যাব ধৈৰ্যৰ ফল সদায় মিঠা হয় গতিকে আমি সেই মিঠা ফললৈ অপেক্ষা কৰিব লাগে ধৈৰ্য ধৰিব লাগে নহলে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে আৰ্থিক দিশতো ভালে বুলি ক'লো বিশেষকৈ দ্বিতীয় ভাগটো কিন্তু খুব ভাল কিন্তু প্ৰথম ভাগতেই শনিৰ চাৰেচাতি গতিকে কাৰ লগত কাজিয়া হয় কোনো ঠিক নাই কাৰ লগত মনোমালিন্য হয় ঠিক নাই কোনে হয়তো আপোনাৰ একেবাৰে অধস্তন যিসকল কৰ্মচাৰী তেওঁলোকৰ লগতো আপোনাৰ হেৰি হৈ যাব পাৰে কম্পিটিশন বা তেওঁলোকৰ জেলাচি এটা বা এনেকুৱা হ'ব পাৰে যে তেওঁলোকৰ হয়তো আপোনাৰ কথাৰে হওক এটেক কৰিবৰ কাৰণে ৰেডি হৈ থাকিব গতিকে এইবিলাক ক্ষেত্ৰত আপুনি সদায় প্ৰস্তুত থাকিব ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ ক্ষেত্ৰত বাধা নাই চিন্তা নাই জুলাইৰ পৰা ডিচেম্বৰলৈ প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত অত্যন্ত সফল লাভ কৰিব পাৰিবাৰিক সম্পৰ্ক ভালেই স্বাস্থ্যৰ ক্ষেত্ৰতো সতৰ্ক হৈ থাকিব এতিয়া মই কৈছিলো যে আৰু কিবা কম নেকি মীন ৰাশিৰ কথা আপুনি কিবা প্ৰতিকাৰৰ কথাও কৈছে প্ৰতিকাৰ কম আৰু কিবা বেলেগ কিবা আছে নে যদি বিশেষ কিবা হয় সেই ক্ষেত্ৰত মোৰতো একো নাই কাৰণ মোৰ ৰাখিও নহয় গতিকে দৰ্শকসকলে নিশ্চয় এই অনুষ্ঠানটো চোৱাৰ পিছত তেওঁলোকে হয়তো কমেন্ট বক্সত তেওঁলোকৰ বহুখিনি কথা তেওঁলোকে ক'ব আপোনালোকৰ যেতিয়া মতামত কমেন্ট বক্সত লিখিব তাৰপিছত মই পুনৰবাৰ বাইদেউৰ সৈতে পুনৰবাৰ সংযোগ হ'ম আৰু আপোনালোকৰ যিখিনি প্ৰশ্ন থাকিব সেই প্ৰশ্নৰ উত্তৰখিনি মই লৈ মই নম্বৰ কৈ দিম নেকি মই আপুনি ক'ব পাৰে প্ৰথমে আমি প্ৰতিকাৰটো কৈ লওঁ আচ্ছা মই কম যে বট যিটো আমাৰ আহত গছ বুলি কওঁ বট বৃক্ষ মিঠা গাখীৰ ঢালিব লাগিব মিঠা গাখীৰ অৰ্থাৎ তাত তুমি গুড় মিলাব পাৰা মিশ্ৰি মিলাব পাৰা চেনি মিলাব পাৰা গতিকে আমি মিঠা ভাল বস্তুটো দিলেই ভাল কাৰণ যে সদায়তো আমি নিদিও আমি আমাৰ নিজৰ সন্তানক সদায় দিওঁ বা আমি নিজেও সদায় খাবলৈ ভাল মৌ দিব পাৰি গতিকে গাখীৰত মিঠা বস্তু মিলাই ল'ব মিঠা গাখীৰ যিহেতু দিব আপুনি গাখীৰত গুড় দিব পাৰে গুড় কিন্তু খুব ভাল একদম ভাল গুড়টো আচলতে কি হয় শনিৰ কাৰণেও ভাল ৰাহুৰ কাৰণেও ভাল মঙ্গলৰ কাৰণে ভাল আমি সব গ্ৰহৰ কাৰণে গুড় ভাল গুড়টো আচলতে এনেওতো আমাৰ কাৰণেও ভাল চেনিতকে ভাল হয় চেনিতকে গতিকে গুড়টো মই কম আৰু গুড় অলপ মিলাই পেলাই মিঠা কৰি গাখীৰ দিব আৰু যদি অসুবিধা হয় তে চেনি মিলাই দিব বা মৌ মিলাই দিব যি ইচ্ছা আপুনি সেয়া গাখীৰ দিব মিঠা গাখীৰ গছৰ গুৰিত আহত গছৰ গুৰিত ঢালিব ধুনীয়াকে শ্ৰদ্ধাপূৰ্ণ মন লৈ আৰু আপুনি আবেলি ভাগত সন্ধিয়া নহয় আবেলি ভাগত বা ৰাতিপুৱা ভাগতো কৰিব পাৰে চাকি এটা জ্বলাব মিঠাতেলৰ চাকি জ্বলাই আৰু চাকিটোত এটা 1 টকীয়া কইন বা 2 টকীয়া বা 5 টকীয়া কইন এটা দি পেলাই আপুনি চাকিটো জ্বলাই ঘূৰি আহিব পিছফালে ঘূৰি নাচাব আপোনাৰ যি বাধা বিপত্তি আছে সকলো নাইকিয়া হ'ব নিশ্চয়কৈ
প্ৰিয় দৰ্শক এয়া আছিল 12টা ৰাশিৰ জাতক জাতিকা সকলৰ বাবে খুবেই ভাল এটা খবৰ, যেহেতু প্ৰতিটো ৰাশিৰ প্ৰতিগৰাকী জাতক জাতিকাই অপেক্ষা কৰি থাকে হয়তো যে মোৰ 2026 চনটো কেনেকুৱা হ'ব, নৱবৰ্ষটো কেনেদৰে আমি পাৰ কৰিম, এনেধৰণৰ বিভিন্ন প্ৰশ্ন থাকে, মনত কৌতূহল থাকে। গতিকে সেই সংক্ষেপে আমি পুনৰবাৰ কৈছো, যেহেতু কেৱল কিছু সময়ৰ ভিতৰত সকলো কথা কৈ দিয়াটো সম্ভৱ নহয়, আৰু বাইদেৱে যিখিনি পাৰে তেওঁ কৈছে বা সংক্ষেপে তেওঁ সামগ্ৰিকভাৱে কৈছে, কিন্তু তাৰ পিছতো আপোনাৰ যদি কোনো ধৰণৰ প্ৰশ্ন থাকে, সুধিব লগা যদি কোনো ধৰণৰ কথা থাকে, আপোনাৰ যদি কোনো ধৰণৰ প্ৰতিকাৰৰ ক্ষেত্ৰত কিবা প্ৰশ্ন থাকে সুধিব লগা, আপুনি কমেন্ট বক্সত কমেন্ট কৰিব, আৰু সেই প্ৰশ্নসমূহৰ আধাৰত আমি পুনৰবাৰ বাইদেউৰ সৈতে আমি লগালগি হ'ম, বাইদেউৰ সৈতে পুনৰবাৰ আপোনালোকৰ সেই প্ৰশ্নসমূহৰ উত্তৰ লৈ আহিম। তাৰ সমান্তৰালভাৱে আপুনি যদি গুৱাহাটীত আহে বা গুৱাহাটীলৈ যদি আহে, বাইদেউক আপুনি লগ কৰিবও পাৰিব, সাক্ষাৎ কৰিব পাৰিব। তাৰ সমান্তৰালভাৱে আপুনি ফোন নম্বৰত আপুনি ফোন কৰি বেছি আমনি কৰিব নালাগে, যিহেতু বাইদেউ খুবেই ব্যস্ত থাকে। গতিকে আপুনি যদিহে ভাবে অতি জৰুৰী, তেনেহলে বাইদেউক আপুনি ফোন যোগে আপুনি যোগাযোগ কৰিব পাৰিব, আৰু তাৰপিছত বাইদেউক আপুনি সাক্ষাৎ কৰিব পাৰিব। গতিকে বাইদেউ আপোনাক যদি যোগাযোগ কৰিব পাৰে, ক'ত ক'ত লগ কৰিব পাৰিব, আৰু সমান্তৰালভাৱে আপোনাক ফোন যোগে কেনেদৰে যোগাযোগ কৰিব পাৰিব? মোৰ এড্ৰেছটো নম্বৰ ক'লে এড্ৰেছ গমেই পাব, তথাপিও কৈছো GS ৰোড লগ কৰিব পাৰে, লাল গণেশতো মোৰ চেম্বাৰ আছে, লগ কৰিব পাৰে, উলুবাৰীত আছে চেম্বাৰ, লগ কৰিব পাৰিব। আৰু এতিয়াতো বাহিৰত নাযাওঁ, গতিকে বাহিৰত যোৱাটো সদ্যহতে এতিয়া স্থগিত ৰাখিছো, পিছলৈ গলে আপোনালোকে নিশ্চয় জানিব। তথাপি মই নম্বৰটো কৈ দিছো, নম্বৰটো হৈছে 9864132108, 9864132108। এই নম্বৰত যোগাযোগ কৰিব। আন এটা নম্বৰ হৈছে 9864295755। এই নম্বৰত যোগাযোগ কৰি এড্ৰেছ আপুনি জানিব পাৰিব, আৰু এড্ৰেছ লাল গণেশত আছে, আৰু GS ৰোডত আছে, উলুবাৰী ABC পইণ্টত আছে, উলুবাৰী আছে, কেইবাটাও আছে জেগা। গতিকে আপোনালোকে যেনেকে নিজৰ সুবিধা মতে আপুনি লগ কৰিব পাৰিব। বিশেষকৈ আপুনি যদি গুৱাহাটীলৈ আহে, তেনেহলে গুৱাহাটীৰ যিসকল বাসিন্দা আছে তেওঁলোকেতো গমেই পায়, আৰু যিসকল গুৱাহাটীৰ বাহিৰৰ তেওঁলোক যদি গুৱাহাটীলৈ আহে, বাইদেউক লগ কৰিব বিচাৰে, তেনেহলে আপুনি বিশেষকৈ মই যদি কওঁ GS ৰোডৰ ABC পইণ্টত থকা যিখন ৰত্নাঞ্জলি জুৱেলাৰ, সেই ৰত্নাঞ্জলি জুৱেলাৰীখনত আপুনি আহি বাইদেউক লগ কৰিব পাৰিব, খুবেই সহজভাৱে লগ কৰিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আমি আপোনালোকৰ বাবে 12টা ৰাশিৰ জাতক জাতিকা সকলৰ বাবে বছৰটোৰ আৰম্ভণিতে এই খবৰ লৈ আহিলো। আপোনালোকৰ আগন্তুক বছৰটো কেনেধৰণৰ হ'ব, মই নিজেও কৌতূহল মোৰ মনত সৃষ্টি হৈ আছিল যে আগন্তুক বছৰটো মোৰ কেনেকুৱা হ'ব। মেঘ ৰাশিটোৰ কথা ইতিমধ্যে শুনিছোৱেই, মোৰ যিটো মেঘ ৰাশি, গতিকে যিখিনি কৈছে মই সেইখিনি গুৰুত্ব দিম, বা সেইখিনি ক্ষেত্ৰত মই সাৱধান হ'বলগীয়া কথাখিনিৰ ক্ষেত্ৰতো মই সাৱধান হ'বলৈ চেষ্টা কৰিম বা সাৱধান হওঁ। আৰু শেষত একেবাৰে বাইদেউ আমি বাকী ৰাশিসমূহৰ কথা পাতিলো, ব্যক্তিগত জীৱনৰ কথা পাতিম একেবাৰে থুলমূলকৈ। কাইলৈ বা আজি মাত্ৰ কেইটামান মুহূৰ্ত, কেইটামান ঘণ্টাৰ পিছত নৱবৰ্ষ আৰম্ভ হ'ব। নৱবৰ্ষত আপোনাৰ পৰিকল্পনা কি কি, আৰু কেনেদৰে নৱবৰ্ষটোক আদৰণি জনাবলৈ আপুনি সাজু হৈছে? নৱবৰ্ষক মই খুব ইতিবাচক মন লৈ মই স্বাগতম জনাব বিচাৰিছো, আৰু জনাইছো, আৰু যাতে কিয়নো কেইটামান ঘণ্টাহে বাকী আছে, গতিকে নৱবৰ্ষটো খুব ভালদৰে সকলোৰে আহক। আৰু ময়ো বিচাৰো মোৰ মনে ভবা যিবিলাক কাম, সেই কামখিনি মই অকমান মোৰ যিটো মোৰ ব্যক্তিগত জীৱনত সৰুৰে পৰা, যেতিয়াৰ পৰা মোৰ বুজনটো আহিছে, মই বুজি পাওঁ, তেতিয়াৰ পৰা মোৰ ৰাইজৰ সেৱা, জনসেৱা বুলি মই কৈছিলো সৰুতে, গতিকে মই কৰিম বুলি কৈছিলো। গতিকে এই যে জনসেৱাটো মই আগবঢ়াই লৈ যাম বুলি ভাবিছো, বিভিন্ন দিশত, কিছুমান দিশত মানে ৰাইজৰ সেৱাই আগবঢ়াই লৈ যাম বুলি এটা সংকল্প লৈছো। আৰু এই বছৰতে কৰিম বুলি ভাবিছিলো, কিন্তু নতুন বছৰটোত মই পদক্ষেপ এটা লৈছো, আৰু এয়া তুমি সোধাৰ কাৰণে মই ব্যক্ত কৰি মোৰ খুব ভাল লাগিছে, আৰু এয়া কৰিম বুলি ভাবিছো। চাওঁ, মা দুৰ্গাৰ আশীৰ্বাদ লৈ কৰিম বুলি, নিশ্চয় মা দুৰ্গাই সহায় কৰিব, কিয়নো আজিলৈকে মা দুৰ্গাৰ আশীৰ্বাদ লৈ বা মা দুৰ্গাক মই যি বিচাৰিছো, মায়ে দিছে। কোনোদিন মায়ে অকণো নিৰাশ কৰা নাই। গতিকে ইয়াতে মই মাৰ যি আশীৰ্বাদ পাইছো, সেই আশীৰ্বাদ হয়তো ৰাইজৰ আশীৰ্বাদৰ কাৰণেও পাইছো, ৰাইজৰ আশীৰ্বাদৰ কাৰণে হয়তো আজি মই এইখিনি কবলৈ সক্ষম হৈছো। গতিকে ৰাইজৰ আশীৰ্বাদো লাগে, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো, আপোনালোকে আশীৰ্বাদ কৰিব, আৰু মোৰ আত্মাৰ আশীৰ্বাদ আপোনালোকৰ ওচৰলৈ যাওক, তাকেই মই মা দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনালো। নিশ্চয়কৈ বাইদেউ, একেবাৰে শেষত
ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো ময়ো মন যায় জনাইছো, পৰিয়ালৰ তৰফৰ পৰা। হয় গতিকে মই মন যায় পৰিয়ালক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালো নতুন বৰ্ষটোলৈ আৰু আগুৱাই যোৱা আৰু খুব ভাল হওক তেওঁলোকৰ এই বছৰটো বহুত বেছি ৰাইজৰ মাজত পপুলাৰ হৈ উঠক। হয় নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰিয় দৰ্শক, আপোনালোক সকলোকে বা মোৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত মই মাজত যিহেতু মাত্ৰ কেইটামান ঘণ্টা আছে, গতিকে সেই কেইটামান ঘণ্টাৰ পূৰ্বে মই ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা ওলগ জ্ঞাপন কৰিছো। অনাগত দিনবোৰ বাইদেৱে কোৱাৰ দৰে আপোনালোকৰো ভাল হওক, সুখৰ হওক, আনন্দময় হওক, মধুময় হৈ পৰক আপোনাৰ জীৱনটো, তাকে কামনা কৰিছো, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আৰু ইয়াৰ লগে লগে মোৰ এই বিশেষ অনুষ্ঠান মন যায়ৰ পৰা আজিলৈ বিদায় লৈছো। চাই থাকিব সদায় আপোনাৰ প্ৰিয় অনুষ্ঠান জুবিনদাৰ গীতেৰে মন যায়, খুলি কোৱা হওক মনৰ কথা। ধন্যবাদ। জয় আই অসম।